Guys, welcome back to my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভাবিলো আপোনালোকক মই দিনটো কেনেকৈ কি কৰো গোটেইখিনি দেখুৱাই দিও, মানে দিনটো কি কৰো কি নকৰো গোটেইখিনি বস্তু আপোনালোকক দেখুৱাই দিও। তেনেলে বলক আজি ভিডিঅটো আমি এনেকৈ আৰম্ভ কৰি দিও। হাই গাইজ, গুড মৰ্নিং। এতিয়া সময় হৈছে 7টা আৰু মই জাষ্ট উঠিছোঁ। উঠিয়ে কেমেৰাটো হাতত তুলি লৈছোঁ। ভাবিলোঁ আজি ষ্টাৰ্ট কৰি দিওঁ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই। আৰু এতিয়া মই ফ্ৰেছ হৈ আহি আপোনালোকক তেনেহ'লে লগ পাম। আপোনালোকক মই লগ পাইছোঁ ৰাতিপুৱা 10টা বজাত। আৰু এয়া পইতা ভাত ৰাতিয়েই থৈ দিছিলোঁ আৰু হৈছে এয়া আলু পিটিকা। পইতা ভাতৰ লগত খাব লাগিব। তাত দিছোঁ অকণমান নিমখ আৰু লগতে অকণমান তেল। এইখিনি এতিয়া মই পিটিকি ল'ম। সো এতিয়া ৰেডি হৈ গ'ল পইতা ভাত। তাত অকণমান তেল দিছোঁ, আলু পিটিকা, পিঁয়াজ, নেমু, লগতে 2টা জলকীয়া। এয়া মই ৰেডি কৰি ল'লোঁ। পইতা ভাত, আলু পিটিকা, পিঁয়াজ, নেমু, জলকীয়া দেখিয়ে খাওঁ খাওঁ লাগিছে। আপোনালোকে কোনে কোনে পইতা ভাত খাই ভাল পায় মোক কমেণ্ট কৰি জনাবচোন। বলক এতিয়া জল্দি জল্দি খাই লওঁ। ভাত খালে ৰৈ যোৱা পানীখিনি নাখালেতো পইতা ভাত খোৱা যেনেই নালাগে। সেইবাবে মই পূৰা পানীখিনিও খাই দিছোঁ। মোৰ খুবেই ভাল লাগে পানীখিনি খাই, আৰু এনেকুৱা জ্বলা লাগিছিলে মোৰ, তথাপিও মই খাব নেৰিলোঁ। খুব ভাল লাগিছিলে খাই, আৰু মই এয়া ফিনিছ কৰি পেলালোঁ গোটেইখিনি। মই ৰাতিপুৱাৰ ভাত খাই ল'লোঁ আৰু খাবলৈ খুবেই টেষ্টি হৈছিল, আৰু এনেকুৱা জ্বলা লাগিছে এতিয়াও মোৰ মুখত লাগি আছে, কাৰণ মই হাতখন চাবোনেৰে নুধুওঁতে এনেকৈ লৈছিলোঁ সেইবাবে। আৰু খাবলৈ খুব টেষ্টি হৈছিলে। এনেও মই পইতা ভাত খাই ভাল পাওঁ, আৰু 2টা যে জলকীয়া লৈছোঁ একদম পিটিকি লৈছিলোঁ, সেইবাবে জ্বলাটো বেছিকৈ লাগিছে। কিন্তু য়াম্মি আছিলে খাবলৈ। এতিয়া অকণমান বাচন চাচন ধুলোঁ আৰু 2টামান কাম কৰিবলগীয়া আছিল, সেইখিনিও কৰি ল'লোঁ। এতিয়া ভাবিছোঁ গা চা ধুওঁ, আৰু গা চা ধুই আপোনালোকক অকণমান দেৰিকৈ লগ পাই আছোঁ। চাই থাকিবা ভিডিঅ'টো। গা ধুবলৈ ৰখি আছোঁ, চেম্পু আনিব দিছোঁ, কিন্তু চেম্পু এতিয়ালৈ আহি পোৱা নাই। আৰু আমি এতিয়া লেকচাৰ মাৰি আছোঁ এই মহা পণ্ডিতী দিব। তো নাজানো কিমান টাইম ৰখিব লাগিব। বজাৰলৈ গৈছে, বজাৰৰ আহিব, তাৰপিছত মই গা ধুম। হাই গাইজ, গা ধুবলৈ যাবলৈ ওলাইছিলোঁ। এনেতে মোৰ মনত পৰিলে যে মোৰ চুলিখিনি খুবেই ড্ৰাই হৈ গৈছে দিনক দিনে। বহুত দিন হ'ল একো যত্নও ল'ব পৰা নাই মই। সেই ভাবিলোঁ ওচৰতে এডাল জেতুকাৰ গছ আছে, আজি চুলিত অকণমান জেতুকা দিওঁ, মানে চুলিত অকণমান যত্ন লওঁ আজি, যিহেতু টাইমো পাইছোঁ। আৰু চুলিখিনি একদম মানে ড্ৰাই হৈ গৈছে মোৰ। এতিয়া জেতুকা দিওঁ, আৰু জেতুকা ওচৰৰে এঘৰৰ তাত আছে, আনিবলৈ যাব লাগিব। ভাবিছোঁ আনিবলৈ যাওঁ, আৰু গোটেইখিনি প্ৰচেছ আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো মাত্ৰ আপোনালোকে চাই থাকিব। আমি জেতুকা ছিঙিবলৈ এনেকুৱাকৈ যাব লগা হৈছে, কাৰণ খুবেই ইয়াত জংঘল আছে, সাপ চাপ থাকিব পাৰে। এইডাল আছে জেতুকাৰ গছ, আৰু জংঘল চাওক। এতিয়া আমি জেতুকা ছিঙিবলৈ আহি গ'লোঁ। এয়া পলিথিন লৈ আহিছোঁ, আৰু এইফালে খুবেই জংঘল। এই মানে কি চাফা কৰি আছে, মানে সাপ হোৱাৰ চান্স থাকে এইফালে। আৰু এইডাল আছে জেতুকাৰ গছ, এতিয়া আমি ছিঙিম। আমি জেতুকা চিঙাত ব্যস্ত, বহুত ওপৰত আছে, লাগ নাপাওঁ, জঁপিয়াই জঁপিয়াই আনিবলগীয়া হৈছে। এতিয়া বৰ্তমান এইখিনি হৈছে, আৰু অকণমান লাগিব। আমাৰ জেতুকা চিঙা হৈ গ'ল, এইখিনি লৈ ল'লোঁ। এতিয়া আমি খুন্দিব লাগিব। বলক। জেতুকা পিচা হৈ গ'ল, আৰু এই মূৰ ফণিয়াই ল'লোঁ। কিবা কিবি যন্ত্ৰ পাতি আছে, ফণি, কাপোৰেৰে মানে বডিটো ঢাকিব লাগিব না, নহ'লে এয়া মোৰ কিবা লাগি গৈছে ইয়াতে। এয়া এতিয়া আমি জেতুকা লগাবৰ বাবে ৰেডি। এইখিনি হৈছে জেতুকা, আৰু মাইনাই মোক লগাই দিব। চেলুনত অহাৰ নিচিনা লাগে, একদম চেলুনত অহাৰ নিচিনা ফিল হৈছে। চুলি কাটি দিব। Really fine. 아무렇지 않은 척 아무도 모르게 조심하는데 또 티가 났나 봐. Sound really fine. 너와 함께 했었던 시간이 길었어. 나 봐, 난 네 옷을 또
গাইজ মই এয়া মূৰত জেতুকা লগাই ল'লোঁ আৰু এনেকুৱা ঠাণ্ডা পৰি গৈছে লগাই লোৱাৰ পিছত আৰু মোৰ একদম ৰসবিলাক বৈ আছে জেতুকাৰ ৰসবিলাক এইখন কাপোৰত লৈছোঁ মুচি আছোঁ নহ'লে গোটেই গাতে বৈ যাব 2 ঘণ্টামান ৰাখিম তাৰপিছত থৈ দিম হাই গাইজ মই আপোনালোকক বহুত সময়ৰ পিছত লগ পাইছোঁ গা চা ধুলোঁ আৰু মূৰো ধুলোঁ মানে জেতুকাখিনি লগাই এনেকুৱা ভাল লাগিছে চুলিখিনি চিল্কি চিল্কি হৈ গৈছে আৰু কিবা এটা কালাৰো আহি গৈছে চুলিখিনি খুব ভাল লাগিছে আৰু এতিয়া ভাবিছোঁ মই দুটামান ৰিলছ বনাই লওঁ কাৰণ বহুত দিনৰ ৰিলছে বনোৱা নাই এতিয়া মই দুটামান ৰিলছ বনাই লওঁ ওলাই লওঁ তাৰপিছত আপোনালোকক লগ পাম বতৰটো খুব ধুনীয়া কৰিছে বৰষুণ আহু অৱস্থা মই জলদি বনাই লওঁ ভিডিঅ'কেইটা নহ'লে বৰষুণ দিলে বনাব নোৱাৰিম পিছত হাই গাইজ আপোনালোকক মই বহুত সময়ৰ পিছত লগ পাইছোঁ আৰু মই এয়া সাজি কাচি ক'ত যাওঁ আপোনালোকে গম পাইছেনে ক'তো নাযাওঁ মোৰ আজি বিয়া হয় নাই ধেমালি কৰিছোঁ ৰিলছ বনালোঁ দুটামান চ' এয়া অকণমান ষ্টাইল কৰিলোঁ ৰিলছ বনোৱা হৈ গ'ল ভাগৰো লাগিছে এতিয়া গধূলিয়ে হৈ গ'ল এতিয়া গধূলি চাহ খোৱাৰ সময় আৰু চাহৰ লগত কিবা এটা আজি বনাওঁ বুলি ভাবিছোঁ মানে আটাৰ পিঠা চিম্পুল হয় সকলোৱে জানে চাগে বনাব মই ইমান ভালদৰে নাজানো তথাপিও ভাবিছোঁ আজি বনাওঁ চ' আপোনালোকক দেখাই দিওঁ বলক তাত অকণমান ৰিফাইন তেল দি দিছোঁ তাৰপিছত দিছোঁ মই এচিকুট নিমখ আৰু লগতে 3 চামুচ চেনি আপোনালোকে আন্দাজ অনুসাৰে এইখিনি দি ল'ব তাৰপিছতে মই দিছোঁ অকণমান গৰম পানী প্ৰথমতে সৰহকৈ নিদিব অলপকৈ দি থাকিব নহ'লে পনীয়া হৈ যাব মই এয়া 2 বাৰ দিলোঁ আৰু কনচিষ্টেঞ্চিটো এনেকুৱা ধৰণৰ হ'ব লাগিব খুব বেছি পাতলো নহয় আৰু খুব বেছি ডাঠো নহয় ঠিক এনেকুৱা ধৰণৰ তাৰপিছত মই এখন তাৱা গৰম হ'ব দিলোঁ তাত অকণমান ৰিফাইন তেল দি দিলোঁ আৰু তাৱাখন গৰম হোৱাৰ পিছতে মই এই বেটাৰখিনি দি দিলোঁ আৰু লগতে অকণমান এনেকৈ ঘূৰাই দিছোঁ তেতিয়া অকণমান পাতল হ'ব তাৰপিছত 2 মিনিটৰ বাবে অকণমান ঢাকনি মাৰি দিলোঁ আৰু 2 মিনিট পিছত ঢাকনিখন গুচাই এনেকৈ 2 বাৰ লুটিয়াই দিলোঁ এয়া আমাৰ আটাৰ পিঠা ৰেডি হৈ গ'ল এয়া ৰেডি হৈ গ'ল আমাৰ গধূলিৰ চাহ কাপ বনালোঁ চাহ পিঠা নাজানো খাবলৈ কেনেকুৱা আহিছে এতিয়া খাই চাইহে গম পাম নিজে বনোৱা বস্তু এবাৰ টেষ্ট কৰি চাওঁ ভাল হৈছেনে বেয়া হৈছে ভালে হৈছে খাবলৈ খুব ধুনীয়া লাগিছে মোৰ জানিছোঁতো বনাব চাহ খাই আহি গ'লোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰি দিওঁ আপোনালোকে চাই কেনে পালে জনাব তেনেহ'লে পুনৰ লগ পাম অন্য এটি ভিডিঅ'লৈ আজিলৈ বাই বাই